আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ কৰিছো। আজিৰ শাস্ত্ৰ পাঠ মুঠিয়ে লিখা শুভবাৰ্তা 10 নম্বৰ অধ্যায়ৰ 40 পৰা 42 নম্বৰ পদ। যিকোনোৱে তোমালোকক গ্ৰহণ কৰে তেওঁ মোকে গ্ৰহণ কৰে, আৰু যিকোনোৱে মোক গ্ৰহণ কৰে তেওঁ মোক পঠোৱাজনকেই গ্ৰহণ কৰে। যিকোনোৱে ভাৱবাদী বুলি ভাৱবাদীক গ্ৰহণ কৰে তেওঁ ভাৱবাদীৰ পুৰস্কাৰ পাব, আৰু যিকোনোৱে ধাৰ্মিক বুলি ধাৰ্মিকক গ্ৰহণ কৰে তেওঁ ধাৰ্মিকৰ পুৰস্কাৰ পাব, আৰু যিকোনোৱে এই সৰুবিলাকৰ এটিকে শিষ্য বুলি এবাটি চেঁচা পানী মাথোন খুৱায়, মই তোমালোকক স্বৰূপকৈ কওঁ তেওঁ কোনো ৰকমেই নিজৰ পুৰস্কাৰ নেহেৰুৱাব। সেয়া আছিল মুঠিয়ে লিখা শুভবাৰ্তা 10 নম্বৰ অধ্যায়ৰ 40 পৰা 42 নম্বৰ পদ। 100 টকাৰ নোট এখন আমি বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ, আৰু সেই নোটখন আমি কেনেদৰে ব্যৱহাৰ কৰোঁ তাৰ ওপৰতেই নিৰ্ভৰ কৰে সেই 100 টকাৰ জীৱনকাল। এই কথাটো আমি হয়তো কেতিয়াও চিন্তা কৰি চোৱা নাই, কিন্তু ৰজাৰ ডব্লিউ বেবছন নামৰ লোক এজনে $1 জীৱনকাল কিমান বুলি এটা আমোদজনক আৰু অতি গুৰুত্বপূৰ্ণ বাৰ্তা আগবঢ়াইছিল। তেওঁ এনেদৰে কৈছিল, দুপৰীয়াৰ আহাৰ খাবৰ বাবে খৰচ কৰা $1 জীৱনকাল মাত্ৰ 5 ঘণ্টাৰ বাবে, অৰ্থাৎ সেই আহাৰখিনি হজম নোহোৱালৈকে। ডিঙিৰ টাই এডাল কিনিবলৈ খৰচ কৰা $1 মূল্য 5 সপ্তাহলৈকে থাকে, অৰ্থাৎ টাইডাল হয়তো আৰু ব্যৱহাৰ কৰিবলৈ মন নোযোৱা হৈ যায় আৰু নতুন টাই এডাল কিনিবলৈ মন যায়। মূৰত পিন্ধা টুপি এটা কিনিবৰ বাবে খৰচ কৰা $1টো 5 মাহ মানলৈকে থাকে। গাড়ী এখন কিনিবলৈ ব্যয় কৰা $1টো 5 বছৰলৈকে থাকে। ৰেলপথ নিৰ্মাণৰ বাবে ব্যয় কৰা $1টো হয়তো 5 দশকলৈকে চলি থাকে, কিন্তু ঈশ্বৰৰ সেৱাত ব্যয় কৰা $1টো অনন্তকাললৈকে থাকে। প্ৰভু যীশুৱে আমাক এই পৃথিৱীত নহয়, স্বৰ্গত ধন সাঁচিবলৈ কৈছে। পৃথিৱীৰ ধন চিৰস্থায়ী নহয়। চোৰে চুৰ কৰি নিব পাৰে, পোকে খাব পাৰে, মামৰে ধৰিব পাৰে, কিন্তু স্বৰ্গত সঁচা ধন চিৰকাললৈকে থাকে। স্বৰ্গত আমি ধন কেনেদৰে সাঁচিব পাৰোঁ তাৰো এটা ধাৰণা আমাক দিয়া হৈছে। যেতিয়া আমি প্ৰভু যীশুৰ কাৰণে কিবা এটা কৰোঁ সেইটো স্বৰ্গত ধন সঁচাৰ নিচিনা হয়। যেতিয়া আমি প্ৰভু যীশুৰ পৰিচাৰকসকলৰ সেৱা শুশ্ৰূষা কৰোঁ তেতিয়াও স্বৰ্গত ধন সঁচাৰ নিচিনা হয়। যেতিয়া আমি ঈশ্বৰৰ কাৰ্যৰ বাবে দান দিওঁ তেতিয়াও স্বৰ্গত ধন সঁচাৰ নিচিনা হয়। যেতিয়া আমি জীৱনৰ সময়বোৰ জাগতিক ভোগবিলাসত খৰচ নকৰি ঈশ্বৰৰ কাৰ্যত ব্যৱহাৰ কৰোঁ তেতিয়াও স্বৰ্গত ধন সঁচাৰ নিচিনা হয়। স্বৰ্গত সঁচা সেই ধন অনন্তকাল স্থায়ী। প্ৰভু যীশুৰ নামেৰে কাৰোবাক যদি এবাটি চেঁচা পানীও আমি খুৱাওঁ তথাপি আমি তাৰ বাবে স্বৰ্গত পুৰস্কাৰ পাম বুলি স্পষ্টভাৱে আমাক জনোৱা হৈছে। আজি বাৰু স্বৰ্গত ধন সাঁচিবৰ বাবে আমি কি কৰিম? আমি প্ৰত্যেকেই নিজকে এই প্ৰশ্নটো কৰা উচিত। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, আমি যেন সকলো কথাৰ আচল মূল্য তোমাৰ দৃষ্টিৰে চাব পাৰিম আৰু স্বৰ্গত ধন সাঁচিব পাৰিম, আমাক এনে আশীৰ্বাদ কৰক। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।